কৰোণা আৰু কৰোণা আপোনালোকে গম পাইছে কৰোণাৰ পৃথিৱীৰ চাৰিওফালে বিয়পি পৰিছে বিভিন্ন জেগাত বিয়পি পৰিছে বিভিন্ন দেশত বিয়পি পৰিছে চাইনাৰ পৰা আৰম্ভ হৈছিলে ইউহান চহৰৰ পৰা আৰম্ভ হৈছিলে এখন সৰু মাৰ্কেটৰ পৰা আৰম্ভ হৈছিলে আৰু এতিয়া গোটেই বিশ্বত বিয়পি পৰিছে আজি একচুৱেলি ভিডিঅ'টো বনোৱাৰ মেইন কাৰণটো হৈছে ইণ্ডিয়াত একচুৱেলি এইটো বহুত চিৰিয়াছলি লোৱা হোৱা নাই এতিয়ালৈকে চিৰিয়াছলি ল'ব টাইম হৈছে এতিয়া আৰু চাইনাৰ পৰা এইটো ইটালীলৈকে স্প্ৰেড আউট হ'ল ইটালীৰ পৰা ফ্ৰান্স এনেকৈ আমেৰিকা জাৰ্মানী তাত কি অৱস্থা হৈছে আপোনালোকে হয়তো ভালকৈ গম পাইছে অলৰেডি নিউজবোৰ আহিছে আৰু অলৰেডি ভিডিঅ'বোৰ আহিছে অলৰেডি আপোনালোকে গম পাইছে যে একচুৱেলি কি হৈছে কিন্তু তাৰ উপৰিও আমাৰ ভাৰতত এতিয়ালৈকে সাৱধানতা লোৱা হোৱা নাই আমাৰ অসমত এতিয়ালৈকে সাৱধানতা লোৱা হোৱা নাই আৰু আপোনালোকক মই জ্ঞাততে জনাইছোঁ যে এটা কথা যে কৰোণা ভাইৰাছটো একচুৱেলি ইয়াৰ যদি আপুনি মৃত্যু ৰেটিংটো চায় বেছি নমৰে ইয়াত ডেথ ৰেটিংটো চাই আপোনালোকে ইয়াত মানুহ বেছি নমৰে সহজত ইয়াত বাচা আশা 90% থাকে আৰু মৰা আশা ইয়াতে আপোনাৰ 10% তো আপোনাৰ যদি কৰোণা হৈছে তো তেতিয়াহ'লে আপোনালোকৰ বাচিব আপোনালোকে 90% আপোনালোকৰ বাচা আশা থাকিব আৰু 10% আপোনালোকৰ মৰা আশা থাকিব কিন্তু তাৰপিছতো চৰকাৰে ইমান কিয় একচুৱেলি এইটো হেৰি কৰিছে মানে কিয় ইমান সাৱধানতা লৈছে কিয় ইমান চিৰিয়াছলি লৈছে এইটো তো লোৱা মেইন কাৰণটো হৈছে আপোনাৰ ইয়াৰ যোনটো বিয়পে যিটো বিয়পা ছিষ্টেমটো হৈছে ইনফ্লুৱেঞ্চ ছিষ্টেম যিটো বিয়পি যায় এইটো বহুত বেছি এইটো 100%তকৈ বেছি তো গতিকে আপোনাৰ চহৰত যদি এজন নাইবা দুজন মানুহৰ হয় এইটো অতি সোনকালে আপোনাৰ গোটেই এৰিয়াটো কভাৰ কৰি ল'ব ইয়াৰ বিয়পা ক্ষমতাটো ইমান বেছি হয় একচুৱেলি তো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যিটো চৰকাৰে কাৰ্ফিউ দিছে অহাকালি 22 তাৰিখত 22 মাৰ্চত তো আপোনালোকে এইটো ছাকচেছফুল কৰক আপোনালোকে নোলাব আৰু আপোনালোকে হয়তো ভাবিব পাৰে যে কিয় কাৰ্ফিউ দিছে কাৰ্ফিউ দিলেনো কৰোণা ভাইৰাছ কেনেকৈ নোহোৱা হ'ব তো নোহোৱা হোৱাৰ মেইন কাৰণটো হৈছে যিটো ভাইৰাছ হয় যিকোনো জেগাত থাকিব পাৰে আপোনাৰ ওচৰৰ ৱালখনতো থাকিব পাৰে আপোনাৰ ছুইচ বৰ্ডতো থাকিব পাৰে আপোনাৰ কলিং বেলতো থাকিব পাৰে আপোনাৰ কাৰখৰৰ হেণ্ডেলতো থাকিব য'তেও থাকিব পাৰে চৰকাৰে বিচাৰিছে কি সেই দিনটোত এটলিষ্ট আপোনালোকে ৰাতিপুৱা 7টাৰ পৰা ৰাতি 9টালৈকে নোলোৱাকৈ থাকিব কাৰণ সেই ভাইৰাছটো বেছি সময় বাচি থাকিব নোৱাৰে যেতিয়ালৈকে কোনো জীৱন্ত বস্তুৰ ওচৰত নাযায় জীৱিত বস্তুৰ ওচৰত যেতিয়ালৈকে নাযায় সি বেছি সময় বাচি থাকিব নোৱাৰে তাৰ মেক্সিমাম বাচি থকা সময় হৈছে 10 ঘণ্টা to 11 ঘণ্টা 10 ঘণ্টাৰ পৰা 11 ঘণ্টাৰ ভিতৰত বাচি থাকিব যেতিয়ালৈকে সি কোনো জীৱিত বস্তুৰ ওচৰত জীৱিত প্ৰাণীৰ ওচৰত নাযায় তো আপোনালোকে এইটো বুজি লওক ইয়াক লৈ বহুতে ধেমালি কৰি আছে অলৰেডি ধেমালি নকৰিব ধেমালি ইটালীয়ে কৰিছিলে যেতিয়া চাইনা যেটো ওলাইছিলে মানুহে মাস্ক লৈছিলে বিভিন্ন চেনিটাইজাৰ ইউজ কৰিছিলে ইটালী মানুহবোৰে হাঁহিছিল ইটালী মানুহবোৰে বহুতখিনিয়ে যোগ কৰিছিলে সিহঁতে পাৰ্টি কৰিছিলে তাতো বন্ধ দিছিলে ইটালীতো বন্ধ দিছিলে ইটালীতো কাৰ্ফিউ দিছিলে কিন্তু সেইদিনা এই বন্ধবোৰ ইটালী মানুহে পাৰ্টি কৰিলে ফুৰিব গ'ল বিভিন্ন কাম কৰিলে তো আপোনাৰ এইটো ইণ্ডিয়াত যদি হৈ যায় বহুতখিনি অসুবিধা হ'ব কাৰণ চাওক এতিয়া ইণ্ডিয়াত মানুহ কমকৈ মৰিছে ইণ্ডিয়াত কমকৈ ধৰা পৰিছে এইটো আপোনালোকে ভুল নাভাবিব যে ইণ্ডিয়াত একচুৱেলি কমকৈ হৈছে নহয় ইণ্ডিয়াত হৈ থাকিব পাৰে এইটো বস্তু কিন্তু ইণ্ডিয়াত ইমানখিনি টেষ্টেই হোৱা নাই আমেৰিকাত যেনেকৈ টেষ্ট হৈছে ইণ্ডিয়াত ইমানখিনি টেষ্ট হোৱা নাই তো আপোনাৰ যদি টেষ্ট হোৱা নাই আমাৰ অসমত ইমানখিনি টেষ্টেই হোৱা নাই যদি টেষ্ট হোৱা নাই আপুনি কেনেকৈ ক'ব পাৰে যে আপোনাৰ ওচৰৰ মানুহজনৰ হোৱা নাই বজাৰত আৰু বেলেগ কিছুমান মানুহৰ হোৱা নাই হ'ব পাৰে বিভিন্ন মানুহ হৈ থাকিব পাৰে কিন্তু আমি গমেই পোৱা নাই তো এটলিষ্ট এতিয়া আপোনালোকে বাহিৰত নোলাব এটলিষ্ট ঘৰত থাকক ঘৰত এনজয় কৰক ঘৰৰ পৰিয়ালক সময় দিয়ক এনেতো আমি বিভিন্ন দৈনন্দিন ব্যস্ততাত থাকোঁ এতিয়া অকণমান ঘৰত টাইম দিয়ক আৰু ফাৰ্ষ্ট টাইম নিজকে আমি সংশোধন কৰোঁ তেতিয়াহে আমি দেশখন বচাব পাৰিম এতিয়া বিনা কাৰণত বাহিৰত ওলাই নাহিব কিবা প্ৰয়োজনীয় বস্তুবোৰ আছে আপুনি অলৰেডি ঘৰত লৈ যাওক চিচি লগা আছে এণ্টাৰটেইন কৰক অলপমান ঘৰত টিভি পাতি চাওক আৰু ঘৰত সময় দিয়ক আপুনি নিজক বচাওক লগতে আপুনি ওচৰ চুবুৰীয়াক বচাওক তেতিয়া আপুনি দেশখন বাচিব বিশেষ ক'ব লগা নাই ইয়াক লৈ উৰা বাতৰি আৰু ইয়াক লৈ বেছি ধেমালি নকৰিব ধেমালি কৰা সময় নহয় একচুৱেলি আমি এতিয়া সাৱধান যদি নহওঁ ইণ্ডিয়াত বহুত বেছি প্ৰব্লেম হ'ব ভাবি লওক ইণ্ডিয়াত আমাৰ মেডিকেল চিষ্টেম ইমানো বেছি উন্নত নহয় য'ত আমি ইমানখিনি 100 crores ওপৰত মানুহ আছে ইমানখিনি মানুহক বচাবৰ কাৰণে আমাৰ চিষ্টেম নোহোৱা হৈ যাব আমাৰ বেড নোহোৱা হৈ যাব বহুতখিনি অসুবিধা হ'ব ভগৱানে কেতিয়াও নকৰক এইটো ইণ্ডিয়াত আহক যদি ইণ্ডিয়াত আহে
আপোনালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। তো আপোনালোকৰ ৰিকুৱেষ্ট কৰিছোঁ, ওলাই নাহিব, ঘৰত থাকক, নিজৰ পৰিয়ালটোক বচাওক, নিজৰ ওচৰ চুবুৰীয়াক বচাওক, লগতে গোটেই দেশবাসীক বচাওক। চৰকাৰৰ যিটো কাৰফিউ দিছে অহাকাইলৈ 22 মাৰ্চত, সেইটো ছাকচেছফুল কৰক। ধন্যবাদ। থেংক ইউ।